2025 বৰ্ষ আহি আছে। এটা নতুন বছৰ নতুন সম্ভাৱনা লৈ আহে, কিন্তু ভুল কৰিলে সম্ভাৱনা ব্যৰ্থ হয়। তুমি জানানে, সৰু 5টা ভুলে তোমাৰ সফলতাৰ পথটো বন্ধ কৰিব পাৰে। সৰু মানুহৰ দৰে অনুভৱ কৰিব খোজা নেকি, যাৰ সমল মাটি কাটি যোৱা বুলি জানেই নাপায়? যদি নহয়, তেন্তে এই 5টা ভুলৰ বিষয়ে জানিবলৈ সাজু হোৱা। আপোনাৰ জীৱনৰ দিশ পৰিৱৰ্তন হ'ব পাৰে। তোমাৰ হাতত সময় কম, কিন্তু সময় যদি বেয়াকৈ ব্যৱহাৰ কৰিলা, সেয়াই তোমাক ধ্বংসৰ কাষলৈ লৈ যাব। এই 5টা ভুল যদি আপুনি 2025 বৰ্ষত নকৰে, তেতিয়া আপোনাৰ জীৱনত সুখ শান্তি আহিব আৰু আপুনি 2025 বৰ্ষৰ ভিতৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰ আৰু 5 নম্বৰ ভুলটি একেবাৰে দৰকাৰী, সেয়েহে ভিডিঅ'টি শেষলৈ চাওক। 1 নম্বৰ ভুল, পৰিকল্পনাবিহীন জীৱন যাপন। তুমি যদি পৰিকল্পনা নকৰি আগবাঢ়া, তেন্তে অপৰিকল্পিত জীৱনেই তোমাক নিয়ন্ত্ৰণ কৰিব। কল্পনা কৰা, এখন নাও বাছতে আগবাঢ়িছে, কিন্তু দিশ নাই। তোমাৰ জীৱনো সেই ভাগৰে হ'ব। সেয়ে এতিয়াই দিনটোৰ বাবে অন্ততঃ এটা পৰিকল্পনা কৰা। কিন্তু পৰিকল্পনাৰ লগতে আন এটা গুৰুত্বপূৰ্ণ বিষয় ক'লে তোমাৰ মন সাৰকিব। 2 নম্বৰ ভুল, অনিয়মিত দিশা পৰিৱৰ্তন। এতিয়া ক'বা, অৱস্থা পৰিৱৰ্তন কৰি নতুনত আৰম্ভ কৰাটো ভাল হয় নেকি? কিন্তু অতি বেছি দিশা পৰিৱৰ্তন কৰাটো পৰাজয়ৰ চিহ্ন। সাফল্যৰ হেঁপাহ থাকিলেও নিয়মিত চেষ্টা নকৰিলে তোমাৰ প্ৰতিটো আৰম্ভণি ব্যৰ্থ হ'ব। কেৱল লক্ষ্যত স্থিৰ হোৱাজনহে সফলতা লাভ কৰিব পাৰে। আপুনি যদি এতিয়াও আমাৰ ভিডিঅ'টিত লাইক কৰা নাই, কৰি লওক আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিব। 3 নম্বৰ ভুল, সমালোচনা আৰু ভুলক বেয়া ধৰা। তুমি যদি সমালোচনা আৰু ভুলৰ পৰা শিক্ষা ল'বলৈ মন নকৰা, তেতিয়া তুমি সদায় পিছ পৰি থাকিবা আৰু কেতিয়াও আগবাঢ়িবলৈ নোৱাৰিবা। সফল লোকসকলৰ এটি বিশেষ গুণ আছে, তেওঁলোকে ভুলৰ পৰা শিকি আগবাঢ়ে। তুমি কিমান সমালোচনা প্ৰাপ্ত সেয়া প্ৰাসংগিক নহয়, শিকাৰ মনোবৃত্তি ৰাখা। তুমি ভুলৰ পৰা শিকিছা, কিন্তু পাৰস্পৰিক ভুল হ'লে কি কৰিবা? 4 নম্বৰ ভুল, আৰামৰ জালত আবদ্ধ হৈ থকা। আৰাম কৰাটো দৰকাৰ আছে, কিন্তু আৰামৰ জালত আবদ্ধ হ'লে তুমি অলপতে অৱস্থা অৱনতি পোৱা। সপোনবোৰ আৰামৰ ঠাইত নাথাকে, সেইকাৰণে আৰামৰ পৰা অকণমান সাৱধান। অৰিহণাৰ বাবে সাহসিকতাৰ প্ৰয়োজন। কেনেকুৱা হ'ব যদি তুমি নিজকে কেতিয়াও পৰিৱৰ্তন নকৰা? এবাৰ ভাবি চাওকচোন। 5 নম্বৰ ভুল, নিজৰ ওপৰত বিশ্বাসৰ অভাৱ। সফলতাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিশ্বাসৰ অভাৱ। তোমাৰ যদি নিজৰ ওপৰতে বিশ্বাস নাথাকে, তেতিয়া পৃথিৱীৰ কোনো শক্তি তোমাক আগবাঢ়িবলৈ সহায় কৰিব নোৱাৰে। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখা, কাৰণ সঠিক বিশ্বাসে তোমাক এনে শৃংখলটো উদ্ধাৰ কৰিব। এই ভুলবোৰৰ পৰা আপুনি শিকিবলৈ সাজুনে? কমেণ্ট বক্সত নিশ্চয় জনাব। এই 5টা ভুলে তোমাৰ জীৱনত আনিব বিপদ, কিন্তু যদি তুমি সাৱধান হোৱা, তেন্তে আপোনাৰ সফলতাৰ পথ লাহে লাহে খুলি আহিব। গতিকে এতিয়া সঠিক সিদ্ধান্ত লোৱা।